নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, আৰু ভাল নহ'লেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোকে কুশলে ৰাখক, ভালে ৰাখক। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ডিম্পুৰ নিচিনা হৈ গৈছে, ডিম্পুৰ নিচিনা হৈ গৈছে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। তো গা চা ধুই ভাত পানী খাই মানে কি মই এফালে ওলাইছোঁ যাবলৈ, মানে ওচৰৰ খুৰা এজনৰ ঘৰলৈ যাম। মই বস্তু এটা আনোগৈ, কাম এটা আছে সেইটো কৰিম। তাৰপাছত আপোনাৰ শ্বুটিঙলৈও যাবলগীয়া আছে, তাতো মাতিছিলে ভাইটিটো। কালিতো গ'লেই ভাইটি, তো ময়ো যাম বৰপথাৰ কোনোবা এটাৰ লগত লৈ। তো দেখুৱাই থাকিম আপোনালোকক, চাই থাকক। তো যোৱাৰ আগতে বস্তু এটা দেখুৱাম। আমাৰ ঘৰত এটা বস্তু আছে, তাক দেখুৱাই আছোঁ আকৌ দেই। এইজনী বগী, এই নামটো বগী। তোৰ নামটো কৰে, নামটো কৰে বগী বুলি কৰে। লাজ কৰিছে আপোনালোকলৈ। তো এতিয়া যাম। পংখীয়ে মানে কাম এটা কৰি আছে, তাইক কথা এটা সুধিমগৈ দেই। আপোনালোকক সোধাম তাই মানে কিমান টেলেণ্টেড সেইটোকে চাম। তাই মানে কৈ থাকে মোতকৈ হেনো তাই বোলে বেছি টেলেণ্ট, সেইটো কাৰণে ৰ'ব এতিয়া সুধিমগৈ। গৈ আছোঁ পংখী ওচৰলৈ, তাইক এতিয়া সুধিম। পংখী কি কৰি আছা? বা বেলেগ কাম কৰে দেই। তই কথা এটা সুধোঁ? মানুহ এজনে ডাঙৰ ৰছী এডাল টানি নি আছে, কেলৈ বাৰু? কোৱা আৰু। গৰু বান্ধিবলৈ গৈছে। ডাঙৰ ৰছীডাল টানি নেকি ঠেলি নিব নেকি? চব গাইছ মোতকৈ বোলে বেছি টেলেণ্টেড বুলি এতিয়া গম পালে নহয়, সেইটোও নাজানে। তো ব'লক। তো গাইছ কথা এটা হ'ল, এনেই ক'লোঁ মই খুৰা ঘৰলৈ যাওঁ, বস্তু এটা আনিবলৈ গৈছিলোঁ যে, আনোগৈ ব'লক। খুৰাহঁতৰ ঘৰলৈ গৈ থাকোঁতে আপোনালোকক আমাৰ মানে খেতিডোখৰ দেখুৱাই দিওঁ। ধানডোখৰ অকণমান কেনেকুৱা হৈছে, কাটিব হৈছে নাই, ময়ো চাই যাওঁ। তো চাওক। আপোনালোকৰ ফালে কেনেকুৱা হৈছে জনাবচোন। এইবাৰ ধান খেতি আমাৰ ফালে ইমান বেয়া হোৱা নাই বাৰু, ৰাইজে ধান কেইটামান পাব চাগে। অ' দাই, অ' বলক দাই, বলক দাই, অ' বলক দাই। তো গাইছ প্ৰথম মানে দাই ঘৰত সোমাইছিলোঁ, নাই মানে এই কাষৰ ঘৰত আছিলে বোলে। কাষৰ ঘৰলৈ আহিলোঁ। এতিয়া মানে কি আইতাগৰাকী আছে, আইতাগৰাকীয়ে খেল চাই আছিলে, তো মই অকণমান চাই দিছোঁ। আইতাই ক'লে তামোল খাই যাবলৈ, এয়া তামোল কাটিবলৈ লৈছে। তো বন্ধুসকল আইতাক মই চিনাকিটো কৰি দিছোঁ, মানে আমাৰ ঘৰৰ ওচৰৰে, আমাৰ মাৰ লগৰ মানুহ এগৰাকীৰ মাক হয়। আইতাই তামোল কাটি আছে, এইবিলাক চাই দিয়ক। আমাৰ গাঁৱত তামোল চামোল খাই আহিলোঁ, ঘৰলৈ গৈ আছোঁ। 2 hours later. তো গাইছ ঘৰত পাই গ'লোহি। এতিয়া পংখীক সুধিম, তাই মানে মোক কাম এটা কৰিবলৈ কৈছিলে। কি কাম কৰিব লাগে নাজানো। পংখী কি কাম কৰিবলৈ কৈছিলা? অ' মানুহে যদি ৰাস্তাৰ পৰা দেখে মই খৰি ফালি আছোঁ বুলি, কেনেকুৱা কি বুলি ক'ব? আহিব না তুমি থাকোঁতে মই খৰি ফালিম। আপোনাৰ কি হ'ব? নালাগে এনেই বস্তু এটা দেখাবলৈ লৈছোঁ। পংখীয়ে মনে মনে কি কৈছে গম পায়নে? টেকেলি তাত পইচা ভৰাইছিলে মানে তাই, এতিয়া বোলে ভাঙে বোলে, কেইটকা হ'ল চায়ে এইটো। আজি এসপ্তাহমান হৈছিলে, ৰ'ব দেখুৱাই আছোঁ আপোনালোকক। ইয়াত দেখিছে গাইছ, তাই টেকেলি ভাঙিবলৈ উৎপাত, পইচা বোলে ধেৰ হ'ল বোলে। ইয়াত দেখিলে নহয়। মই ৩,০০০ আছে বুলি ভাবিছিলোঁ। কি এঠাই ভাল নি? কি হ'ল মানে টেকেলিটো ভঙাটো যে দেখুৱালোঁ,
মানে পইচাবোৰ ভৰাই থৈছিলে মাটি টেকেলি এটাত তো পইচাবোৰ মানে পতাই ফটককৈ ক'লে বোলে চাওকচোন বোলে টেকেলিটো কিবা ভেঁকুৰ উঠা নিচিনা লাগিছে তো চালোঁ হয় মানে কিবা পইচাবিলাকতো কিবা ভেঁকুৰ নিচিনা আহি গৈছে সেইটো কাৰণে ভাঙি লৈ এতিয়া বেলেগ টিঙৰ বাকচ তাত ভৰাই চাম তাত কি হয় হেল্ল' গাইজ গা পা ধুই ধুনীয়াকৈ টিপটপ হৈ ৰেডি হৈ ল'লোঁ খৰিকেইডালমান কাটি ল'লোঁ গৰম উঠিলে গাটো ধুই দিলোঁ তো এতিয়া যাওঁ টিপটপকৈ দোকানৰ পৰা আহোঁ বস্তু কেইটা আনিব লাগে বোলে তো ব'লক দোকানলৈকে গৈ থাকোঁ গাইজ দোকানলৈ আহি আছিলোঁ মানে কি হ'ল সাপডাল ওলাই গ'ল ডাঙৰ চাব নেকি কোনডাল এইডাল চাওক দেখিলে আমাৰ বোলে কিমান ডাঙৰ সাপ ওলাই আপোনালোকৰ ঘৰফালে ওলাই নানিলে জনাব কমেণ্ট কৰি তো গাইজ দোকান পাই গ'লোহি এইখন লগত আছিলে বেয়া লাজ কৰা কৰি যায়গৈ বোলে ব'লক দোকানৰ ভিতৰলৈ সোমাই যাওঁ অ' এইজন টিকনি বাইন এনে আমি ধেমালিলে মানুহ দেই কিবা এটা কৰে নমস্কাৰ অসমবাসী ইয়াৰ চেনেলটো পাৰিলে সকলোৱে চাব ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব বছ এনেই আমি ধেমালিলে মানে লগৰ একেলগৰ কৰ আৰু ধেমালিলে কিবা কিবি বেয়া পাইছে নি নাই চলি বেয়া পাইছ চলি বেয়া পাইছ যদি 20 টকা দে দোকানত মানে দোকানীয়ে কৈছে এনেকুৱা এটা বস্তু আহিলে গম পায় নাই এইটো চাওক এইটো বোলে ATM বোলে ধৰি পাইছেনে এইটো ATM বোলে বোলে পইচা ওলাই বোলে এটা পেকেট কেনেকুৱা ওলাই ঠিক আছে আৰু এটাক দিছোঁ খাবলৈ ভাইটি এটা কি লৈছে কোনটোত পইচা ওলাই এতিয়া চাওঁ আৰু চাওক গাইছ এইটো নাম এনেই ATM এইটোত এটকা পইচা নাই পইচা তো গাইজ দেখিলে নহয় কোম্পানী কাৰবাৰ দুটা পেকেট খুলিলোঁ এটকাও নাই বিশ্বাস কৰিছিলে নি আপোনালোকে নকৰিব ফটককৈ এনেই যাব পইচা মোৰ তাক গ'ল দোকানী হাঁহি আছে বিন্দাছ বহি বহি দিছে নাই দোকানৰ পৰা আহিলোঁ বস্তু চস্তু ল'লোঁ কিবা কিবি তো লগৰ ল'ৰা দুটা আহিছে মানে ফোন কৰিলে মাতিছে তোক গৈ আছোঁ ঘৰলৈ ব'লক মোৰে বুকু খনি মনি মনি দীপা বগা কাগজে খিলা মই গান গাই দিছোঁ পাহৰি গৈছিলোঁ কপিয়াত লাগিব নহয় আমাৰ ঘৰলৈ যে কৈছিলোঁ মই দোকান তাতে আলহী আহিছিলে বুলি লগৰ মানে কি এজন দাদা আৰু এজন ভাইটি একেলগতে থকা নিচিনা আৰু মানে ভাওনা চাওনা কৰি থাকোঁ তো চাহ তাহ খালোঁ চাহ খোৱাটো খালি দেখুৱাবলৈ নহ'ল আলহীজন এইকেইজন এজন হেল্ল' আৰু এজন খেল চাই আছোঁ খেলটো চলি আছে কিন্তু পুৰা চলি আছে বঢ়িয়া এই দাদাহঁতৰ গাঁৱত ভাগৱত হ'ব মানে কিমান জানুৱাৰী 18 তাৰিখৰ পৰা ক'লে ন জানুৱাৰী 18 তাৰিখৰ পৰা তো ভাওনা বচন এখন দিবলৈ আহিছিলে তো গ্ৰহণ কৰিছোঁ আৰু আপোনালোককো দেখুৱাম দিন আছে মানে কি অঁ জানুৱাৰী 18 তাৰিখৰ পৰা ভাগৱত আৰম্ভ হ'ব 25 তাৰিখে ভাওনা হ'ব গাঁৱৰে ল'ৰা গোটেইখিনি নতুন ল'ৰা যে সেইটো কাৰণে মানে আগতীয়াকৈ ৰিহাৰ্চেল কৰিব সেইটো কাৰণে আগতীয়াকৈ দিছে তো দেখুৱাম যিমান পাৰোঁ আপোনালোকক সিহঁতিও যাবলৈ ওলালে হা ৰিচিভ কৰিবলৈ কাটি দিব নালাগে ঐ মই ফোন ৰিচিভ কৰোঁ আনি মানে কি মই কাম এটা কৰিছিলোঁ তো যায়গৈ বোলে তেনেহ'লে গৈ থাকোঁ দেই বাই বাই অ'কে আকৌ লগ পাম তো গাইজ চাহ তাহ খাই আলহী গ'ল আৰু আমিও যাওঁ ভিতৰলৈ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে